नमस्कार बंधु बान्धवीসকল আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি এঠাইলৈ ফুৰিবলৈ ওলাইছো। আহকচোন চাও কলৈ যাও কি কৰো সকলোবোৰ আপোনালোকক দেখুৱাই যাম। এয়া আহি আমি পদুমনি থান পালোহি। আমাৰ ঘৰৰ পৰা নিচেই ওচৰ পদুমনি থান আৰু অকমান আগলৈ গৈ আমি ফুৰিবলৈ যোৱা ঠাইখিনি পামগে। বলকচোন যাও। আৰু আমি যোৱা ঠাইখিনি এইখিনিৰ পৰা সোমাই যায়। বলকচোন যাও আগলৈ। আহি আমি ঠাইডোখৰ পাইছোহি। এনেকুৱা ৰ'দত খোজকাঢ়ি পানীৰ মাজত কি বঢ়িয়া লাগিছে। আহি পাই আমি এইবোৰ চবে গা ধুই আছে। গৰমৰ দিনত নদীত গা ধোৱা মজাটোৱে বেলেগ নহয়নে? আমি সকলোবোৰে এনেকৈ গা ধুলো বহুত ভাল লাগিলে। গৰম দিনত পানীৰ মাজত এনেকৈ কিমান ভাল লাগে আপোনালোকে জানেই। এনেকৈ আমি অলপ এনজয় কৰিলো গোটেই পৰিয়ালটি। এইফালে আমাৰ মাংস শাক হৈ আছে। এয়া বাই বনাই আছে। এইবোৰ আমাৰ পাৰ্টনাৰবোৰ। আৰু এতিয়া আপোনালোকক মই চাৰিওফালৰ পৰিৱেশটো দেখুৱাই দিছোঁ। চাওকচোন কিমান ধুনীয়া পৰিৱেশ নহয়নে? আৰু আমাৰ এফালে চব্জি হ'লেই খাবলৈ হ'লেই আমি খাই বৈ আজৰি হৈ লওঁ। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। আমি এতিয়া খাই বৈ লৈ আজৰি হৈ এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। আমাৰ গাড়ীখন গৈ আছে, গতিকে আমি এইটো খোজকাঢ়ি গৈছোঁ। তাত আমি কিজনীয়ে ফটো মৰা কেইখনমান ফটো দিলোঁ আৰু ভিডিঅ' কৰা নহ'ল। আহোঁতে অকণমান দেৰি হ'লহি, সেইকাৰণে আৰু ভিডিঅ' নকৰিলোঁ। আৰু পাছদিনাখনেই মানুহগৰাকী দুপৰীয়া টাইমত আমাৰ ঘৰলৈ আহিছিল। কিবা বস্তু খুজি ফুৰিছিল। দুপৰীয়া টাইমতে আহি সোমালেহি। ভিডিঅ' এইকাৰণে কৰি থ'লোঁ, কোনোবাই লগ পালে আমাৰ এই লখিমপুৰত সহায় কৰিবচোন। মানুহগৰাকী বহুত দুখত আহিছিল আমাৰ ঘৰলৈ, মোক দুখৰ কথাবোৰ ক'লে। তাকে মই যিখিনি পাৰোঁ সহায় কৰিলোঁ। অকণমান কাপোৰ আৰু অকণমান পইচা দি কিনি আপোনালোকে পাৰিলে সহায় কৰিবচোন। আৰু এয়া মই সোমবাৰ ৰাতিপুৱাই মন্দিৰলৈ যাবলৈ ওলালোঁ। কাৰণ এতিয়া শাওণ মাহৰ সোমবাৰে মই মন্দিৰলৈ যাওঁ। আৰু তাৰে অকণমান ভিডিঅ' কৰি থৈ আপোনালোকক দেখুৱালোঁ। আপোনালোকে চাগে নিশ্চয় সোমবাৰে মন্দিৰলৈ যায়। ময়ো যোৱাখিনি আপোনালোকক দেখুৱালোঁ। দুদিনৰ পাছত আমি দুয়ো আকৌ এঠাইলৈ ফুৰিবলৈ বুলি ওলালোঁ। বলকচোন কলৈ গৈছোঁ দেখুৱাই আছোঁ আপোনালোকক। মাজে গৈ আছোঁ। আমি এতিয়া গৈ আছোঁ। পিছে আমি যোৱা ৰাস্তাখিনিয়ে বৰ ভাল নাছিল জানেনে? এনেকুৱা যিবোৰ পানী গাত দেখিছে নহয়, গোটেই ৰাস্তাটো তেনেকুৱাই আছিলে। সেনেকৈ গ'লোঁ অকণমান। গৈ বলকচোন এতিয়া নকওঁ, কলৈ গৈ আছোঁ ক'ম বাৰু। আৰু সেই যে পাহাৰখন দেখিছে, আমি সেই পাহাৰখনলৈকে গৈ আছোঁ। আৰু এনেকুৱা আমি আগলৈ পাহাৰলৈ বুলি গৈ আছোঁ। এইখন এখন দেখিছে ন, এইখন এখন ৰেষ্টুৰেণ্ট আছিলে। বৰ ধুনীয়া নহয়নে ৰেষ্টুৰেণ্টখন? টকৌপুটিৰে ধুনীয়াকৈ বনাই দিছে। গৈ আছোঁ আগলৈ। অকণমান সোমাব লাগে, পাহাৰলৈ অকণ দূৰ আছে। বলকচোন গৈ থাকোঁ।
আৰু আমি গৈ থাকোঁতে এইবোৰ দেখিছেনে ধান ৰুই আছে মটৰৰ পৰা পানী লৈ লৈ ধুনীয়াকৈ ধান ৰুই আছে মানুহবোৰে কোৰে খান্দি খান্দি কিবা কৰি বৰ ভাল লাগিছিলে চাই অৰুণাচল খেতিবোৰ আমাৰ অসমতকৈ অকণমান বেলেগ নহয় জানো পাহাৰৰ মাজে মাজে গৈ আছোঁ আহি আমি ইমান ধুনীয়া দলং এখন পালোঁ লোহাৰৰ দেখিছেনে কিমান ধুনীয়া দলংখন লগতে জোঙা দলংখনো আছিলে ইমান ধুনীয়া দলং দেখিছেনে আৰু এতিয়া আমি পাহাৰ আৰু ওপৰলৈ উঠি গ'লোঁ বলকচোন যাওঁ আমি যোৱা ঠাই হ'ব আৰু আজি আমি ফুৰিবলৈ অহা ঠাইডোখৰ লখিমপুৰৰ নিচেই কাষতে অৰুণাচলৰ কিমিন বুলি কোৱা হয় ঠাইডোখৰ আৰু আমি যোনডোখৰ চাবলৈ আহিছোঁ জেগাডোখৰ হৈছে কিমিন ট্ৰি ভিউ পইণ্ট আৰু আপোনালোকে লখিমপুৰৰ বহুতেই মানুহে চাবলৈ যায় এই ঠাইডোখৰ বহুতে চাগে চিনি পাইছেই দেখিছেনে কিমান ধুনীয়া জেগাডোখৰ আমি যাওঁতে মানুহ বহুত আছিল তাত আৰু এই গছবোৰ কিছুমান বনাই আছে নতুনকৈ আৰু এই গছৰ ওপৰত ঘৰবোৰ দেখিছে নহয় তেনেকুৱা ঘৰ আৰু এই চাইডে কেইটামান বনাই থকা হৈছে আৰু মই এই গছজোপাৰ ঘৰটোলৈ উঠিবলৈ লৈছোঁ বহুত ভয়ো লাগিছিল জানেনে হ'লেও যেনে তেনে উঠিলোঁ আৰু উঠোঁতে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ মোবাইলটো থৈ কিনি মই যেনে তেনে নিজেই উঠিছোঁ মানুহজনী ভয় লাগে মোৰ আৰু এতিয়া ফাইনেলি একেবাৰে ওপৰত উঠি ল'লোঁ মই আৰু এয়া দেখিছেনে তললৈ কিমান ধুনীয়া সকলোবোৰ গ্ৰীণ 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 গোটেইবোৰ আৰু এতিয়া মই লাহে লাহে ভয় ভয় তললৈ নামি আহিলোঁ আৰু ইয়াত আপোনালোকে সকলো খোৱা বস্তু পাব লগতে প্ৰাইচসমূহ লিখা আছে আৰু এজনৰ মানুহৰ 50 টকাকৈ টিকেট কাটি সোমাব লাগিব ভিডিঅ' বনাই মেলি এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু এনেদৰে মই অকণমান জোলনা খেলি ল'লোঁ আৰু বেছি দেৰি নকৰিলোঁ আমাৰ বেলেগ কাম এটাৰ কাৰণে ফোন আহি আছিলে গতিকে সোনকালে যাবলগীয়া হ'ল আৰু কামটোনো কি আপোনালোকক কৰাইছোঁ ব'লকচোন গৈ লওক আৰু এইখন যে বাগান দেখিছে বাগানখনৰ নাম হৈছে লিবু বাগান আৰু আমি সোনকালে অহাৰ কাৰণটোৱে হ'ল এইটো তেওঁ ব্লাড দিবলগীয়া হ'ল আমাৰ ৰিলেটিভৰ মানুহ এগৰাকী লগতে আমাৰ ফটো কেইখনমান আপোনালোকলৈ আগবঢ়ালোঁ আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ